এইখিনি দেখিছে বহুতৰ বাবে এয়া হয়তো মাথো কেইটামান হাজাৰ টকা, কাৰোবাৰ বাবে এনিশাৰ পাৰ্টি খৰচ, আকৌ কাৰোবাৰ বাবে হয়তো অতি সামান্য এক অংক, কিন্তু মোৰ বাবে এয়া কেৱল কাগজৰ টুকুৰা নহয়, এয়া মোৰ ঘামৰ প্ৰতিদান, মোৰ নিদ্ৰাহীন ৰাতিবোৰৰ সাক্ষী আৰু মোৰ সপোনৰ দিশে আগবঢ়া প্ৰথমটো খোজ। মই জানো মই এতিয়াই কোটিপতি হোৱা নাই, কিন্তু মই এইটো জানো যে যিয়ে সৰু সৰু জখলা বগাবলৈ ভয় নকৰে, এদিন আকাশ চুবলৈও তেওঁৰ বাবে কঠিন নহয়। আজি মোৰ হাতত কেইটামান হাজাৰ আছে, কালিলৈ কেইবা লাখো হ'ব, কাৰণ মোৰ ভাগ্য কোনেও লিখি দিয়া নাই, মই নিজৰ ভাগ্য নিজৰ কষ্টৰে লিখিবলৈ ওলাইছো। বহুতে কয় ইমান কষ্ট কৰি কি লাভ? মই কওঁ লাভ লোকচানৰ হিচাপ ব্যৱসায়ত কৰা হয়, সপোনত নহয়। যদি আপোনাৰ হাতত আজি একো নাই, তেন্তে সেইটো আপোনাৰ দুৰ্বলতা নহয়, সেইটোহে আচলতে আপোনাৰ শক্তি। কাৰণ যাৰ হেৰুৱাবলৈ একো নাথাকে, তেওঁৰ জিকিবলৈ গোটেই পৃথিৱীখন পৰি থাকে। মই আজি আপোনালোকক মোৰ টকা দেখুৱাবলৈ অহা নাই, মই মোৰ সাহস দেখুৱাবলৈ আহিছো। যদি মই পাৰো আপুনিও পাৰিব। মনত ৰাখিব, পৃথিৱীয়ে কেৱল সফলতাকহে চেলান কৰে, আপোনাৰ অজুহাতক নহয়। গতিকে উঠি থিয় হওক, নিজৰ কামত জঁপিয়াই পৰক। যদি মোৰ এই যাত্ৰাত আপুনি মোৰ লগ দিব বিচাৰে, তেন্তে ভিডিঅ'টো লাইক কৰক। আপুনি আজিৰ পৰা কিমান কষ্ট কৰিবলৈ সাজু কমেণ্টত জনাওক। একেলগে ইতিহাস ৰচিম, একেলগে সফল হ'ম। এনেকুৱা আৰু ভিডিঅ'ৰ বাবে মোৰ পেজটো ফ'ল' কৰক আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।